পোনপ্ৰথমে মই আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে নিশ্চয়কৈ জানে এই সময়ত যিটো আমাৰ UPPL দলৰ চৰকাৰ চলি আছে প্ৰমোদ বড়ো নেতৃত্ব ছাৰত বহুতো সকলো জাতি জনগোষ্ঠীক লৈ সম অধিকাৰ সম উন্নয়ন আৰু ঐক্য আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ যিটো দলৰ উদ্দেশ্য এই দলৰ উদ্দেশ্যটো লৈ কাম কৰি আছে। আমাৰ এই দলৰ নীতি আদৰ্শ লৈ ভাল পায় সকলো জাতি জনগোষ্ঠীৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ UPPL দলত সদায় হাজাৰ হাজাৰ যোগদান কৰি আছে। আজিও আমাৰ কোকৰাঝাৰ যিটো টাউন এই টাউনৰ 1, 2 আৰু 3 নম্বৰ ৱাৰ্ডৰ পৰা এই ৰামকৃষ্ণ মন্দিৰৰ যিটো ফিল্ড এই ফিল্ডত আজি গ্ৰেণ্ড জইনিং লোৱা হৈছিল। ইয়াত আমাৰ এই 3টা ৱাৰ্ডৰ পৰা 1000ৰ নিচিনাকৈ ইয়াত আমাৰ UPPL দলত আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই আজি ইয়াত জইনিং কৰিছে। ধন্যবাদ। সমষ্টিটো এইটো আমাৰ 3 নম্বৰ ৱাৰ্ডটো হ'ল আমাৰ দেৱৰগাঁও সমষ্টি আৰু এই 1 আৰু 2টো আমাৰ বনৰগাঁও সমষ্টি। নিশ্চয়কৈ আমি আগন্তুক 2025 চনত আজিৰ যিটো আমি দৃশ্য দেখিছোঁ এইটো যদি আমি চাওঁ আমি নিশ্চয়কৈ আমাৰ বনৰগাঁও সমষ্টি আৰু আমাৰ দেৱৰগাঁও সমষ্টিটো আমি নিশ্চয়কৈ জিকি যাম। মই এতিয়া অনুভৱ কৰোঁ। ধন্যবাদ।